Hello everyone, সকলোকে মোৰ IT ক্লাছ লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ' ব্লগৰ যোগেদি মই কম্পিউটাৰৰ ধাৰণা দিব বিচাৰিছো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ এই বিষয় ল'ব বিচাৰিছা বা লৈছা, তোমালোকৰ কাৰণে মই এই ভিডিঅ'টো বিশেষভাৱে বনাইছো। ইয়াত তোমালোকক কম্পিউটাৰ সম্পৰ্কে মৌলিক কথাখিনি ধাৰণা দিব যত্ন কৰিছো। আজিৰ টপিক হৈছে কম্পিউটাৰ বেসিক, কম্পিউটাৰৰ মৌলিক অংশ। ইয়াত মই প্ৰথম পাৰ্টত এই ভিডিঅ'টোৰ প্ৰথম অংশখিনিত মই কম্পিউটাৰৰ ইন্ট্ৰডাকশ্যনখিনি দিম, আৰম্ভণিটো দিছো। ইয়াত তোমালোকে চোৱা কন্টেন্টত কি আছে। ইন্ট্ৰডাকশ্যন, আৰম্ভণি, ইউজ অফ কম্পিউটাৰ, কম্পিউটাৰৰ ব্যৱহাৰ, টাইপছ অফ কম্পিউটাৰ, কি প্ৰকাৰৰ কম্পিউটাৰ আছে, বেসিক পাৰ্টছ অফ এ কম্পিউটাৰ, কম্পিউটাৰৰ মূল অংশখিনি কি হয়। যদি আমি ডেফিনেশ্যনত আহো, কম্পিউটাৰৰ সংজ্ঞালৈ আহো, তেতিয়া হলে সংজ্ঞাটো হ'ব এনে ধৰণৰ। এ কম্পিউটাৰ ইজ এন ইলেক্ট্ৰনিক ডিভাইস that inputs data, processes data outputs and stores information. এটা কম্পিউটাৰ হৈছে ইলেক্ট্ৰনিক ডিভাইস, এটা ইলেক্ট্ৰনিক কিবা এটা তথ্য বা ডাটা আমি পঠাব লাগে বা কিবা মেইল পঠাব লাগে, আমি তৎক্ষণাৎভাৱে ইন্টাৰনেটৰ সহায় লৈ আমি এই কাৰ্যখিনি কম্পিউটাৰৰ বা আইটিৰ সহায় লৈ সমাধান কৰিব পাৰো। এই কেইটা হৈছে মেজৰ ফিল্ডছ। ইয়াৰ উপৰিও আৰু বিভিন্ন অংশত বিভিন্ন ফিল্ডত কম্পিউটাৰ ব্যৱহাৰ হয় বা আইটি ব্যৱহাৰ হয়। এতিয়া যদি আহক আমি আইটি বা কম্পিউটাৰ সম্পৰ্কে আৰু অকমান যদি ডেসক্ৰাইব কৰো, তেতিয়া কি হ'ব? কম্পিউটাৰ ইজ কম্বিনেশ্যন অফ হাৰ্ডৱেৰ এণ্ড ছফটৱেৰ। কম্পিউটাৰটো হৈছে কম্বিনেশ্যন, মানে হাৰ্ডৱেৰ আৰু ছফটৱেৰৰ সংমিশ্ৰণ। এতিয়া আহি গ'ল হাৰ্ডৱেৰ আৰু ছফটৱেৰ দুটা টাৰ্মছ। হাৰ্ডৱেৰ মানেনো কি বা ছফটৱেৰ মানেনো কি? হাৰ্ডৱেৰ হৈছে কম্পিউটাৰৰ সেইখিনি অংশ যিখিনি অংশৰ সহায়ত আমি হাতেৰে চুব পাৰো বা দেখিব পাৰো, ফিল কৰিব পাৰো, সেইখিনি অংশ হৈছে হাৰ্ডৱেৰ। ছফটৱেৰ কম্পিউটাৰৰ সেই পাৰ্টছ যিখিনি অংশ আমি হাতেৰে চুব নোৱাৰো, সেইখিনি অংশ হৈছে ছফটৱেৰ। যেনে আমি যদি দৰখাস্ত লিখিবৰ কাৰণে যিটো ছফটৱেৰ সেইটোতো আমি চুব নোৱাৰো, তেনেদৰে কম্পিউটাৰত থকা বিভিন্ন গেমছ সেইবিলাক আমি চুব নোৱাৰো, বিভিন্ন এপ্লিকেশ্যন যেনে কেলকুলেটৰ আছে, কেমেৰা আছে, সেই গোটেইখিনি হৈছে ছফটৱেৰ। তাৰমানে কম্পিউটাৰৰ যিখিনি অংশ আমি হাতেৰে চুব নোৱাৰো সেইখিনি হৈছে ছফটৱেৰ, আৰু যিখিনি অংশ আমি ফিল কৰিব পাৰো বা হাতেৰে চুব পাৰো সেইখিনি হৈছে হাৰ্ডৱেৰ। ইয়াত তোমালোকে আৰু অকমান বহুলভাৱে মই এটা ষ্ট্ৰাকচাৰ বনাই দিছো কম্পিউটাৰৰ ষ্ট্ৰাকচাৰটো। উদাহৰণ হিচাপে কিছুমান অংশ মই লৈছো, তোমালোকে চাই লোৱা। কম্পিউটাৰটো হৈছে হাৰ্ডৱেৰ আৰু ছফটৱেৰ, এই দুটা বৃহৎ অংশ। দুটা কম্পিউটাৰৰ বৃহৎ উপাদান হৈছে হাৰ্ডৱেৰ আৰু ছফটৱেৰ। হাৰ্ডৱেৰৰ ভিতৰত আহি গ'ল, উদাহৰণ হিচাপে মই ইয়াত লৈছো মাউস, CPU, মনিটৰ, DVD বা CD। ছফটৱেৰতো মই দুটা ভাগত লৈছো, এটা হৈছে উইন্ডোজ 10 আৰু MS অফিচ। এইকেইটা মই উদাহৰণ হিচাপে লৈছো দেই। এতিয়া তোমালোকে চোৱা